নমস্কাৰ সকলোৰে হাতত ঘট দেখি চাগে গমে পাইছে সকলোৱে পানী তুলিব গৈ আছে নাচি বাগি এয়া এজনী সৰু মাইনা দৰা সাজি আহিছে আপোনালোকৰ পিনে এনেকুৱা কিবা নিয়ম আছেনে বাৰু এয়া এখন তুলনি বিয়াৰ নিয়ম আমাৰ পিনে দৰা ঘৰৰ মানুহ আহি পোৱাৰ পিছত কইনাক গা ধুৱাইছে আৰু আমাৰ ইপিনে পিঠাগুৰি সানি অৱস্থা নাইকিয়া ইপিনে কইনাক ধুওৱা হোৱাৰ পিছত ককাইদেউ আনি কইনাক চোতালত বহাই দিছে আৰু ডেকৰেটৰে ইপিনে ডেকৰেটৰৰ কাম কৰি আছে ইপিনে আকৌ পিঠাগুৰি ঘহা পিঠা চলিয়ে আছে দৰা ঘৰ মানে তুলনি হোৱাৰ পিছত এখন আলহী ঘৰত জননী দিয়া হয় আৰু সেই জননী দিয়া ঘৰখনৰ প্ৰায় দৰা সাজি আহে এনেকৈয়ে কিছুমান পৰম্পৰাগত নিয়ম অনুসৰি তুলনি বিয়াখন পতা হয় ঠাই অনুসৰি অৱশ্যে বেলেগ বেলেগ সকলোতে মই যিহেতু এতিয়ালৈ লং ভিডিঅ' দিয়া নাই সেইকাৰণে নিয়মবোৰ ভালদৰে দেখাব পৰা নাই তাৰ বাবে মই দুখিত ইপিনে আকৌ সকলো নিয়ম হৈ যোৱাৰ পিছত কইনাক এতিয়া ৰেডি কৰাই আছে ৰিচেপশ্যনৰ বাবে এয়া আমাৰ মেকআপ আৰ্টিষ্ট সদূৰ নলবাৰীৰ পৰা আহিছে কোনোবাই জানে যদি এই তুলনি বিয়াৰ মহত্বনো কি জনাবচোন আমাৰ ইপিনে মৰম লগা কইনাজনী ৰেডি হৈ গ'ল বাৰু থুলমূলকে সকলোবোৰ দেখাব চেষ্টা কৰিলো আজিলে পিছে টাটা